5 ঘণ্টা বাকচটোৰ ভিতৰত তাৰপিছত 5000 ঐ ঐ আছনে ঐ হা মাতটো শুনা নাই ৰ ফোন কৰিছো হেল্ল' ক'ত আছ তই বাহিৰতে থাকিবি নাযাবি মই ইয়াত সোমাই আছো তই গুচি নাযাবি অঁ আৰু টাইম হৈ গ'লে 5000 পূৰা ৰেডি ৰাখিবি মই 5 ঘণ্টা থাকিব পাৰিম ইয়াত দে হ'ব দে মোবাইলটো যিটো দি থৈছ আৰু লগত দে ঠিক আছে হ'ব থাক তই ভাই কি কৰি আছ মজা 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 লাগি থাক বঢ়িয়া বঢ়িয়া কৰি থাক মই তোৰ ডাঙৰ জেগা এটাত আছো বাকচ এটাৰ ভিতৰত সোমাই আছো মই বাকচ বাকচ কিয় কিয় মানে আমাৰ বিজয় যে মোৰ ৰুমমেট বিজয় অ সি মোক চেলেঞ্জ এটা দিছে মই যদি ইয়াত 5 ঘণ্টা থাকিব পাৰো এই বাকচটোৰ ভিতৰত সি মোক 5000 টকা দিব আৰু সোমাই আছো চেলেঞ্জ একচেপ্ট কৰি লৈছো পুৰা দে বঢ়িয়া বঢ়িয়া দে লাগি থাক নাই ক'ত আছো ক'ব নোৱাৰো নাই ক'ত আছো ক'ব নোৱাৰো এইটো চেলেঞ্জৰ ভিতৰতে আছে বাকচ এটাৰ ভিতৰত সোমাই আছো মুঠতে আৰু কোন জেগাত ক'ৰ বাকচ ক'ব নোৱাৰো না 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 পৃথিৱী আমাৰ জুবিনদা মই থাকিম না বে বৰ লাগিছে বে মোবাইলডালৰ চাৰ্জ শেষ হ'ব হ'ল ধেত চালা কি কৰোঁ শুয়ে থাকো যা 3 ঘণ্টা পাৰ হৈ যাব বে শুব নোৱাৰি বে বম গৰম বে ঐ আছনে আছে মানে ফোন এটা কৰিব লাগিব মোবাইলডালো চাৰ্জে শেষ হ'ব হেল্ল' আছনে তই থাকিবি নাযাবি দেই ইয়াত বহুত গৰম ইয়াত নাই মই থাকিম পাৰিম চিন্তা কৰিব নালাগে 5000 লৈ আহিম তই থাক খালি ঠিক আছে কি কৰা যায় নেহাকে ফোন এটা কৰোঁ নেকি নেহা ৰিচিভ কৰ হেল্ল' নেহা কি কৰি আছা হা মই তোমাৰ বাকচ এটাৰ ভিতৰত সোমাই আছো বাকচ আমাৰ বিজয় যে সি বিজয় মানে আমাৰ মোৰ ৰুমমেট সি তাৰমানে চেলেঞ্জ এটা দিছে এনেকে যে সোমাই আছো বাকচটোৰ ভিতৰত সেইটো বা আছেনে নাই আছনে হা আছে হেল্ল' ভাই কি খবৰ
ভাল ভাল মোৰ ভালে মই এই বাকচ এটাৰ ভিতৰত সোমাই আছো এতিয়া নাই নাই নহয় তেনেকুৱা বাকচ মানে আমাৰ এই বীজ হৈছে এই মোৰ ৰুমমেট সি তাৰমানে চেলেঞ্জ এটা দিছে আৰু 20 মিনিট আছেগৈ আৰু কিবা বাহিৰত আছেনে নাই ঐ আছনে তই ঐ নাপায় ফোন এটা কৰিব লাগিব হেল্ল' আছনে তই বাহিৰত থাক আৰু 20 মিনিটে আছে নাযাবি ক'তো আৰু 10 মিনিট কিবা আছেনে নাই ঐ মাত চাত নাই যে হেল্ল' ক'ত আছ তই হা তই বা এতিয়া চিগাৰেট আনিবলৈ যাব লাগে নে আৰু 10 মিনিটহে আছে জলদি আহ মই সোনকালে মুঠতে খুলিব লাগে হেল্ল' বিজয় ক'ত হেল্ল' হা ক'ত হেল্ল' হেল্ল' এইফালৰ পৰা আকৌ ক'ত কি হ'ল মোবাইলৰ চাৰ্জটো নোহোৱা হৈ আহি আছে হেল্ল' ঐ শুনা মই যে তোক কৈছিলো মই বাকচ এটাৰ ভিতৰত সোমাই আছো বুলি মোক বিজয়ে তাৰমানে হেৰিয়াত ৰাখিছে শুনা এই হেল্ল' সেইডালো চুইচ অফ হৈ গ'ল কি হ'ব এতিয়া হেল্প বিজয় ইয়াৰ আচল নামটো কি আছিল বা আচল নামটো কি কি মোৰ ৰুমমেট ৰাকেশ বাকচটো খুলি দে ৰাকেশ খুলি দে বাকচটো খুলি দে বাকচ বিজয় বাকচ কোন বিজয় কোন বাকচ মই জনাত কোন বিজয় ৰুমমেট